নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ এটা বিশেষ কবিতা আৰু সেই কবিতাটো এটা বহুত এক্সাইটিং কবিতা নহয় ঠিক এইটো এটা নিজৰ অস্তিত্বক প্ৰকাশ কৰাৰ এটা কবিতা আৰু সেয়ে আজিৰ কবিতাটিৰ শিৰোনাম হৈছে হেল্ল' মই মিষ্টাৰ ইণ্ডিয়া জন্মসূত্ৰে নাম পালোঁ উপাধিও পালোঁ জন্মলগ্নৰ পৰাই মোহ মায়াৰ জৰিত বান্ধ খাই পৰিলোঁ অ আ ক খ এ বি চি 1 2 3 1 2 3 1 2 3 সকলো শিকিলোঁ অংকৰ জটিল সমস্যাবোৰো সমাধান কৰিলোঁ ৰচনাও লিখিলোঁ ইতিহাসো পঢ়িলোঁ মুৰিচানা বান্ধি দিয়া পেপাৰৰ টুকুৰাৰ জ্ঞানো আওৰাই ল'লোঁ অকে বিহকে যাহা তাহা কথা শিকি মগজুটো পূৰ কৰি ল'লোঁ মোৰ কেটেগৰী অনুযায়ী বন্ধুও বাছি ল'লোঁ মোৰ বন্ধুৰ লিষ্টখন যেন এখন হোটেলৰ মেনু কাৰ্ডৰ দৰে মোৰ বন্ধুৰ মেনু কাৰ্ডখন শুনিবনে মোৰ বন্ধুৰ মেনু কাৰ্ডখনত সকলো আছে কি লাগে আপোনাক সোণাৰী নাৰ্ছ টেণ্ট হাউচৰ মালিক প্ৰাইভেট শিক্ষক দোকানী গাড়ী ড্ৰাইভাৰ তামোল বেপাৰী গাহৰি মাংস কটা বিজনেছমেন আৰু ক'ব লাগিবনে মই নকলেও ধৰিব পাৰিছে মই কি কেটেগৰীৰ কি কম থকাততো খেতি মাটি স্নাতক ডিগ্ৰী মা দেউতাৰ এপাচি গালি সমাজৰ ককৰ্থনা আৰু মোৰ এটা সপোন আছে আৰু নথকাত পৰ্যাপ্ত সন্মান সকাহ ভৰসা প্ৰেৰণা আৰু সাহস কেৱল নিজৰ অস্তিত্বৰ সন্ধানত হাবাথুৰি খাই ফুৰিছোঁ কিন্তু অস্তিত্ব নথকা নহয় কেতিয়া অস্তিত্বৰ সন্ধান পাওঁ জানেনে যেতিয়া ৰাস্তাৰ এটা ভতুৱা কুকুৰ মাফিক ৰাস্তাৰ মাজেৰে যেতিয়া মই খোজকাঢ়ি গৈ থাকোঁ পিছফালৰ পৰা গাড়ীৰ হৰণে যেতিয়া কাণতাল মৰা এটা শব্দ কৰি যেতিয়া মোৰ কাষত আহি ৰয় আৰু চালকে কয় ঐ মৰিব আৰু জেগা নাপালি য়েছ তেতিয়াই মই বিচাৰি পাওঁ নিজৰ অস্তিত্বৰ সন্ধান আৰু গাড়ীখন পাৰ হৈ গ'লেই মই হৈ পৰোঁ মিষ্টাৰ ইণ্ডিয়া মিষ্টাৰ ইণ্ডিয়া য়েছ আই হেভ দ্য পাৱাৰ আই হেভ দ্য এবিলিটি এই শক্তি মোৰ দৰে বহুতেই পাই থৈছে কোৱাৰহে সুযোগ পোৱা নাই যে য়েছ আই এম অলছ' মিষ্টাৰ ইণ্ডিয়া এণ্ড য়েছ উই টু অলছ' মিষ্টাৰ ইণ্ডিয়া ধন্যবাদ যিসকলে মোৰ দৰে মনোভাৱ ৰাখে আৰু অনুভৱ কৰে তেওঁলোকে মোৰ কমেণ্ট বক্সত আহি হেছটেগ মিষ্টাৰ ইণ্ডিয়া বুলি লিখি কমেণ্ট কৰক আৰু যিসকলে কবিতাটো শুনি ভাল পাইছে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আগলৈও মোৰ লগত থাকক এনেধৰণৰ আৰু কবিতা পাই থাকিবলৈ সদৌ শেষত আপোনালোকে সুখে থাকক সন্তোষে থাকক আৰু ঘৰত থাকক বাই